নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৃষকসকললৈ ডাঙৰ খবৰ। 20 জুনত PM-KISANৰ 23 সংখ্যক কিস্তিৰ ধন জমা হ'ব দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত 23 সংখ্যক কিস্তিৰ ধন অহা 20 জুন তাৰিখে হিতাধিকাৰী কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ'ব। এই কিস্তিত প্ৰতিগৰাকী যোগ্য কৃষকে লাভ কৰিব 2000 টকা। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 জুনত আনুষ্ঠানিকভাৱে এই কিস্তিৰ ধন মুকলি কৰিব। PM-KISAN আঁচনিৰ জৰিয়তে কৃষকসকলে বছৰি 6000 টকা আৰ্থিক সহায় লাভ কৰি আহিছে। ইফালে যিসকল কৃষকে এতিয়াও e-KYC সম্পূৰ্ণ কৰা নাই, আধাৰৰ সৈতে বেংক একাউণ্ট সংযোগ কৰা নাই অথবা ভূমিৰ নথি আপডেট কৰা নাই, তেওঁলোকৰ কিস্তিৰ ধন লাভত সমস্যা হ'ব পাৰে। সেয়েহে সকলো হিতাধিকাৰীক শীঘ্ৰে নিজৰ নথিপত্ৰসমূহ পৰীক্ষা কৰি প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কৃষকসকলে PM-KISAN পৰ্টেলত গৈ নিজৰ নাম হিতাধিকাৰী তালিকাত আছে নে নাই সেয়াও পৰীক্ষা কৰিব পাৰে। 20 জুনত আহিবলগীয়া এই কিস্তিয়ে কৃষকসকলৰ কৃষিকাৰ্য আৰু দৈনন্দিন খৰচত কিছু সকাহ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে অসম 24 চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।